তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোণা স্বাগতম জনাইছোঁ জ্ঞান অসমী ইউটিউব চেনেললৈ ফ্ৰেণ্ডছ এইটো মোৰ পূৰা নতুন চেনেল হয় আশা কৰোঁ নিশ্চয় আপোনালোকে মোক সঁহাৰি দিব আগুৱাই যোৱাত ফ্ৰেণ্ডছ আজি মই বিশেষ এজন ব্যক্তিক লৈ আহিছোঁ হয়তো আপোনালোকে থাম্বনেইল চাইও গম পাইছে যে এও কি হয় চ' পোনপ্ৰথমতে আজি আপোনালোকক মোৰ ওচৰৰ দাদাজনকে চিনাকি কৰাই দিম বুলি ভাবিছোঁ আৰু দাদাজনৰ যিটো প্ৰতিভা আছে আপোনালোকে দেখা পালেই গম পাই যাব বা আপোনালোকে যেতিয়া শুনিব তেতিয়াই গম পাই যাব আপোনালোকক মই ক'ব বিচাৰোঁ দাদাজন মোৰ ঘৰৰ ওচৰৰে হয় আৰু সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি হয় তেওঁ বয়সত মোতকৈ ডাঙৰ আৰু সেইকাৰণে মই তই বা মই এনেধৰণে মাতোঁ আৰু দাদাৰ ঘৰত মাতা নামটো হৈছে মাইনু আমি মাইনুদা বুলিয়ে মাতোঁ বা আমি নৰ্মেল মাইনু বুলিয়ে মাতোঁ আৰু এওঁ পোনপ্ৰথমতে পৰিচয়টো জানি লওঁ নামটো শ্ৰী ইন্দ্ৰজিৎ বৰা কিন্তু ঘৰত মাইনু বুলি মাতে নামটো হৈছে ইন্দ্ৰজিৎ বৰা আৰু আমি গাঁৱত মাইনু বুলিয়ে মাতোঁ আৰু ওচৰৰ যিবোৰ আছে সকলোৱে গমে পায় ঘৰত কোন কোন আছে এইটো কৈ দিবা ঘৰত মা আছে দেউতা আছে ভাইটি আছে দাদা আছে ভাইটি আৰু দাদা আছে আৰু মা দেউতা আছে সেইখিনি আপোনালোকক মই জনালোঁ এতিয়া আমি জানিম যে দাদাই কি কৰি ভাল পায় আপোনালোকে অলৰেডি গমে পাইছে হ'লেও নিজৰ মুখেৰে এবাৰ শুনি চাওঁ কি কৰি ভাল পোৱা মই বিশেষকৈ গানবোৰ বেছি ভাল পাওঁ সৰুৰ পৰা আমি দেখিছোঁ যে দাদাৰ ঘৰত ডেক বা কেছেটৰ পৰা আদি কৰি ভৰ্তি হৈ আছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ তো এতিয়া যিহেতু মোবাইলৰ যুগ আহিলে এতিয়া কেছেট নোহোৱা হ'ল সেইটো কাৰণে অলপ এতিয়া মোবাইল এটা হঠাৎ কিনিবও নোৱাৰে বা পইচাৰ পাতিও কথা আহি পৰে কিন্তু কেছেটৰ সময়ত তেতিয়া ধৰ কাৰোবাৰ পৰা আনিছিলে বা যেনেকৈ নহওক চলিছিলে কম পইচাত আছিলে তো এতিয়া এখন মেমৰি কিনিব গ'লেও বহুত পইচাৰ হয় তো সেইটো কাৰণে অলপ অসুবিধা হয় পোনপ্ৰথমতে আমি এটা গান শুনি লওঁ দাদাৰ পৰা যিহেতু এইটো নতুন ইউটিউব চেনেল হয় তো আপোনালোকে চাওক মই মৰিম যিদিনা একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি এতিয়া দাদাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কিবা চৰকাৰৰ ফালৰ পৰা কিবা পোৱা নাই চৰকাৰৰ পৰা অৰুণোদয় আঁচনিটো পাওঁ আৰু মানে মোৰ পাছবুকত কিবা এটা পইচাৰ সোমাই কিন্তু কি সোমাই বা কিমান সোমাই ডাইৰেক্টলি গম নাপাওঁ আৰু আৰু হ'লেও ঘৰৰ ফেমিলিয়ে পাই যায় কথা নাই যিখিনি লাগে বা বস্তুখিনি দেউতাকে দিয়ে আৰু এতিয়া আৰু এটা গান শুনিম কি বা গাই মই গম নাপাওঁ গাবলৈ দিম অলপমান গুণগুণাই শুনাই দিবা আৰু এটা হঠাতে হেৰাল কেনিলো মোৰ চোতালৰ জোনা ঠাইতে অচিনাতম খাই আগচিলেহি মোৰ খজল খজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱানক হঠাতে হেৰাল কেনিলো মোৰ চোতালৰ জোনা বঢ়িয়া আৰু এটা গান শুনিলোঁ আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় জনাব আৰু আগতে এনেকুৱা ধৰণৰ মই কোনো ভিডিঅ' লৈ অহা নাছিলোঁ আৰু আগতে এনেকুৱা ধৰণৰ কাম কৰি পাইছিল নে নাই বা এনেধৰণে ছ'চিয়েল মিডিয়াত আহিছিল নে নাই মই সেইটো জানিবলৈ এবাৰ চেষ্টা কৰিম আগতে এনেধৰণে কেতিয়াবা আহিছিল নে ছ'চিয়েল মিডিয়াত বা টিভিত এনেকুৱাকৈ কেতিয়াবা আহি পাইছিল নে এনেকুৱাকৈ আহি পোৱা নাই মই এতিয়ালৈকে কিন্তু আজিৰ প্ৰখণ্ড দেখাৰ জৰিয়তে মই এইখিনি পাইছোঁ আৰু হয় হয় আৰু কিবা এনেকুৱা DY365 এনেকুৱা কিবাত গৈছিলে নেকি হয় DYত গৈছিলোঁ মই এবাৰ হয় মানে তেওঁ বুজি পোৱা নাই অনলি ইউটিউবত মানে ফাৰ্ষ্ট টাইম আৰু ইয়াৰ আগতে এবাৰ টিভিত আহিছিলে তেওঁ কি হৈছিলে কোৱাচোন টিভিত আহিছিলোঁ টিভিত মানে জুবিনদাৰ পাখি এলবামটো গাইছিলোঁ হয় তাৰপিছত গাই কিনে
তাতে ভালেই ৰেচপঞ্চ পাইছে কিজানি 2500 টকা এটা লৈ আহিছোঁ আৰু হয় তাতে গৈ কিনে 2500 টকা এটা লৈ আহিছিলে আৰু তেতিয়াই মই দাদাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু তেতিয়া মোৰ কেমেৰাটো নাছিলে তো সেইটো কাৰণে মই তেতিয়া কৰা নাছিলোঁ আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ সকলোতকৈ প্ৰিয় গায়ক কোন হয় প্ৰিয় গায়ক জুবিন দা জুবিন দা আৰু বেলেগ কোনো নহয় বেলেগ মই জুবিন দাৰ গান সৰুৰ পৰা শুনিছিলোঁ হয় ফাৰ্ষ্টৰ পৰা জুবিন দা যেতিয়াৰ পৰা শুনিছোঁ তেতিয়াৰ পৰা আমি জুবিন দাকে পাইছোঁ আৰু জুবিন দাকে ভাল পায় সৰ্বশেষত এতিয়া আৰু এটা গান শুনিম আৰু এই ভিডিঅ'টো সমাপ্তি কৰিম আৰু যদিহে আপোনালোকে গানটো শুনি ভাল পাইছে বা যিটো সুৰ আছে সুৰটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব আৰু এওঁৰ পৰা আৰু বেলেগ বেলেগ ধৰণৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এনেকুৱা ধৰণৰ গান শুনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ওচৰলৈকে লৈ আহিম আৰু অনলি আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ক্ষেত্ৰত মোৰ চেনেল নহয় দাদা আগুৱাই যোৱাত আপোনালোকে সহায় কৰক দাদাৰ কাৰণে মই এক্সট্ৰাকৈ চেনেল বনাই দিম আপোনালোকে নিশ্চয় চাব পাৰিব আৰু দাদাক যিবোৰ বাদ্যযন্ত্ৰ লাগিব সেইবোৰো মোৰ ফালৰ পৰা মই দিবলৈ চেষ্টা কৰিম সেয়েহে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব লাষ্ট আৰু এটা গান শুনি দাদাই অলপ গুণগুণাই দিব আৰু আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব গাই দিব দাদা হয় মই মানে ডিৱাইত গোৱা গীতটোকে গাওঁ নেকি অলপ গাই দিয়া একো কথা নাই নিজৰ যি ইচ্ছা সেইটোৱে গাই দিয়ক ঠিকে আছে পাখিটো গাই দিওঁ পাখিটো গাই দিয়া নাৰানা 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 পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ জাকি মাৰি গৈ নামেলি অহা পদূলি বুটলি আনলৰালি উৰি পাখি মেলি যাওঁ খুব ধুনীয়া দাদাৰ পৰা আমি লাষ্টৰ গানটো শুনিলোঁ কিন্তু দাদাৰ পৰা এটা মই ৰিকুৱেষ্ট কৰিম মন যায় অলপমান গুণগুণাই দিব পাৰিব নেকি মুখস্থ নাই কিজানি আছেনে নাই মই নাজানো নাই বাৰু তথাপিও এবাৰ চেষ্টা কৰি চাম আৰু তোমাৰ ৰিকুৱেষ্ট ৰক্ষা কৰিবলৈ তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল যেতিয়া তোমাক দেখো যাযাবৰ ইমান মুঠিতে ৰাখে দাৰা সো এতিয়া শুনিলোঁ নিশ্চয় আপোনালোকে কেনে পালে আৰু এই গানটো মানে দাদাৰ মনত নাই বহুত দিন আগতে শুনিছিলে আৰু এতিয়া মানে মোবাইলৰ যুগ আহিলে চ' সকলোৰে মোবাইল আছে কিন্তু দাদাৰ তাত এতিয়া এনেধৰণে গান বজাবৰ কাৰণে ডেকটো আজিকালি বন্ধ হৈ গ'ল তো সেইটো কাৰণে অলপমান অসুবিধা হৈছে দাদাৰ বহুত দিন মানে ৰিহাৰ্চেল হোৱা নাই আগতে গাইছিলে আৰু লাষ্টত এটাই কথা ক'ব বিচাৰোঁ আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু দাদাৰ আগুৱাই যোৱাটো সহায় কৰিব বুলি মোৰ নিশ্চয় আশা থাকিলে আৰু যদিহে আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নালাগে যদি আপোনালোকে ভাল পাইছে অনলি শ্বেয়াৰ কৰি দিলে হ'ল দাদাৰ কাৰণে আৰু দাদাই মোক কি ক'ব আৰু দাদাই ফাৰ্ষ্ট টাইম এনেধৰণে আহিলে বহুত বহুত ধন্যবাদ আশা কৰিছোঁ আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব দাদাৰ যিখিনি প্ৰতিভা আছে আৰু তো এইখিনিয়ে আজিৰ ভিডিঅ'ত বাই বাই জয় অসম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুক